মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনীতি খণ্ডৰ অধ্যায় অৰ্থনীতিৰ মৌলিক বিষয়সমূহ নামৰ পাঠটোৰ আজি থাকি দিয়া শেষৰ খণ্ডটো শিক্ষণীয় অংশ কেইটা আগবঢ়াব বিচাৰিছো। আশা কৰিছো তোমালোকে সকলোৱে খণ্ডটো গুৰুত্ব সহকাৰে চাবা। এতিয়া প্ৰথম শিক্ষণীয় দিশটো হৈছে অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা। এতিয়া অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা ইয়াত উল্লেখ আছে যে প্ৰথমটো বস্তু বা সামগ্ৰী। এতিয়া মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱা কাৰ্য অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। আৰু যিবিলাকে কি কৰে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে বা মানুহৰ সন্তুষ্টি পূৰণ কৰিব পাৰে। এতিয়া বস্তু বা সামগ্ৰী অবিহনে আচলতে মানুহে জীৱন যাত্ৰাটো অচল হৈ পৰিব। কাৰণ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি মানে বস্তুবিলাক ব্যৱহাৰ বা সামগ্ৰীবোৰ ব্যৱহাৰ কৰোঁ। এতিয়া বস্তুবিলাকক আমি ভৌতিক, অভৌতিক এই দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। এইটো কথা তোমালোকে জানি থবা যে ভৌতিক বস্তু ভিতৰত চকী মেজ বা ঘৰ দুৱাৰ যন্ত্ৰ পাতি খাদ্য সামগ্ৰী এইবিলাক ভৌতিক, আৰু অভৌতিকৰ ভিতৰত হৈছে শিক্ষক, চিকিৎসক, ৰাজনীতিবিদ, আৰক্ষী এইবিলাক হৈছে মানে অভৌতিক বস্তুৰ অন্তৰ্গত। ঠিক তেনেকে বস্তুক আকৌ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। এটা হৈছে মুক্ত বস্তু আৰু আনটো হৈছে আৰ্থিক বস্তু। এটা মুক্ত বস্তু মানে হৈছে যিবিলাক আমি আচলতে প্ৰকৃতিত মুক্ত অৱস্থাত পাওঁ। যে মুক্ত বস্তু যেনে প্ৰাকৃতিক সম্পদবিলাক হৈছে প্ৰকৃতিত মানে কি হৈছে মুক্ত অৱস্থাত পোৱা যায়। এতিয়া প্ৰকৃতিত এটা মুক্তভাৱে এইবিলাক সিঁচৰিত হৈ থাকে, সেইবোৰ হৈছে মুক্ত বস্তু। ঠিক আন এটা ধৰণে আৰ্থিক বস্তুবিলাক হৈছে অৰ্থৰ লগত জড়িত, যিবিলাক আমি অৰ্থ বিনিময়ত আমি সংগ্ৰহ কৰিব পাৰোঁ বা অৰ্থ বিনিময়ত আমি সেইখিনি বিক্ৰী কৰিব পাৰোঁ, সেইবোৰ হৈছে আৰ্থিক বস্তু। এতিয়া সেই আৰ্থিক বস্তুবিলাকক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ভোগ্য বস্তু আৰু আনটো হৈছে মূলধন জাতীয় বস্তু। এটা হৈছে ভোগ্য বস্তু আৰু আনটো হৈছে মূলধন জাতীয় বস্তু। এতিয়া ভোগ্য বস্তুৰ ভিতৰত কেইবাটাও আছে। তাত আমি যিবিলাক বস্তু আচলতে ভোগ কৰোঁ, এতিয়া খাদ্য সামগ্ৰী এইবিলাক হৈছে আমি ভোগ কৰোঁ। আৰু ঠিক তেনেকৈ মূলধন জাতীয় বস্তু বুলি ক'লে আমি এটা উদ্যোগত ব্যৱহাৰ কৰা যন্ত্ৰ পাতি বা কৃষি কাৰ্যত উৎপাদনত ব্যৱহাৰ কৰা যিবিলাক যন্ত্ৰ পাতি, পাৱাৰ টিলাৰেই হওক বা ট্ৰেক্টৰেই হওক, এইবিলাক মানে কি হৈছে মূলধন জাতীয় বস্তুৰ অন্তৰ্গত। এতিয়া পিছৰ মানে ধাৰণাটো হৈছে উপযোগিতা। এতিয়া উপযোগিতা হৈছে কোনো বস্তুৰ বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। এতিয়া উপযোগিতাই হৈছে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে। যেনেকৈ আমি ভোক নিবাৰণৰ বাবে আমি ভাত বা ৰুটি আমি খাওঁ, আৰু সেই ৰুটি ভাত বা ৰুটি খাই আমাৰ মানে কি হৈছে আমি উপযোগিতাটো পূৰণ কৰোঁ বা পেটৰ আমি ক্ষুধা পূৰণ কৰোঁ। ঠিক তেনেকৈ এজন ৰোগীয়ে তেওঁৰ ৰোগটো নিৰ্মূল কৰিবৰ বাবে চিকিৎসকৰ ওচৰলৈ যায়, আৰু তেওঁৰ উপযোগিতাটো মানে যেতিয়া ৰোগটো নিৰ্মূল হয় তেতিয়া তেওঁৰ উপযোগিতাটো পূৰণ হয়। এতিয়া পিছৰ ধাৰণাটো হৈছে সম্পদ। সম্পদ হৈছে মানে যিবিলাক আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰায়বিলাক সকলোবিলাক বস্তুকে আমি সম্পদ বুলি কওঁ। এতিয়া সম্পদ অবিহনেও আমাৰ মানুহৰ জীৱন যাত্ৰাটো আমি অচল বুলি ক'ব লাগিব। কিন্তু সকলোবিলাক বস্তুকে আমি সম্পদ বুলি ক'ব নোৱাৰোঁ, কাৰণ সম্পদ হ'বৰ কাৰণে আমাৰ বিশেষকৈ বস্তুৰ উপযোগিতা, অপ্ৰচুৰতা বা দুৰ্লভতা, হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা, এই চাৰিটা গুণ আমাৰ থাকিব লাগিব। আৰু সম্পদবিলাক আমি আচলতে কিছুমান সম্পদ আমি মানে অৰ্থৰ বিনিময়ত আমি সংগ্ৰহ কৰিব পাৰোঁ, বা কিছুমান সম্পদ আমি কি কৰিব পাৰোঁ মানে কোনো অৰ্থ নোহোৱাকৈ আমি মুক্তভাৱে সেই সম্পদবিলাক লাভ কৰিব পাৰোঁ। যেনে বায়ু, বতাহ হওক, এইবিলাক আমি কোনো অৰ্থৰ বিনিময়ত আমি সংগ্ৰহ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ আমি অৰ্থ বিনিময়ত সংগ্ৰহ কৰা বিভিন্ন ধৰণৰ সম্পদ আছে। আমি ধৰা আমি ঘৰখন বনাবলৈ হ'লে আমি ঘৰখন অৰ্থ বিনিময়তহে আমি সুন্দৰকৈ মানে ঘৰখন মানে বনাব পাৰোঁ। ঠিক তেনেকৈ আমি এযোৰ সুন্দৰ পোচাক পিন্ধিবলৈ হ'লেও আমি মানে কি হ'ব লাগিব, সেইটো আমি সম্পদৰ ভিতৰতে পৰে। আমি সেই পোচাকযোৰ আমি টকাৰ বিনিময়ত, আমি ধনৰ বিনিময়তে সেই সম্পদ মানে পোচাকযোৰ লাভ কৰোঁ, আৰু যাৰ ফলত আমি পিন্ধিব পাৰোঁ। এতিয়া সেইকাৰণে কৈছে যে সম্পদ হৈছে মানে এনেকুৱা এবিধ বস্তু যি মানে মানুহৰ অভাৱ পূৰণ কৰিব
পাৰে। এতিয়া পিছৰ ধাৰণাটো হৈছে অভাৱ। অভাৱ মানুহৰ থাকেই, কাৰণ অভাৱ মানুহে কেতিয়াও পূৰণ কৰিব নোৱাৰে। এটা অভাৱ পূৰণ হোৱাৰ লগে লগে অন্য এটা অভাৱে দেখা দিয়ে। এতিয়া কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাকে আমি অভাৱ বুলি কওঁ। যে অভাৱ, মই কৈছোৱে যে অভাৱ আমি কেইটামান বস্তুৰ অভাৱ পূৰণ হোৱাৰ লগে লগে আকৌ কিছুমান অভাৱে দেখা দিয়ে, আৰু সেই অভাৱবিলাক পূৰণ কৰাৰ লগে লগে আকৌ অন্য কিছুমান অভাৱে দেখা দিয়ে। সেইকাৰণে আমি ক'ব পাৰোঁ যে অভাৱটোক আমি কোনো দিনেই কেতিয়াও আমি অভাৱটোক পূৰণ কৰিব নোৱাৰোঁ। এতিয়া পিছৰ ধাৰণাটো হৈছে কল্যাণ। কল্যাণো হৈছে অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা। এতিয়া কল্যাণ বুলি কওঁতে আমি কল্যাণক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে অৰ্থনৈতিক কল্যাণ আৰু আনটো হৈছে অনাঅৰ্থনৈতিক কল্যাণ। এতিয়া অৰ্থনৈতিক কল্যাণটো বিশেষকে অৰ্থৰ লগত জড়িত, অৰ্থৰ জৰিয়তেহে এই কল্যাণ সাধন কৰিব পাৰি। কিন্তু অনাঅৰ্থনৈতিক কল্যাণটো অৰ্থৰ জৰিয়তে ইয়াত কল্যাণ সাধন হোৱাটো নোপোচায়। এতিয়া অনাঅৰ্থনৈতিক কল্যাণ বুলি ক'লে তোমালোকে যেনেকে এটা পিতৃ মাতৃয়ে যিখিনি সন্তানক প্ৰতিপাল কৰে, বা পিতৃ মাতৃয়ে সন্তানক যি পঢ়া শুনাৰ আগভাগ লৈ পঢ়া শুনা আগুৱাই নিয়ে, সেইবিলাক হৈছে অনাঅৰ্থনৈতিক কল্যাণৰ অন্তৰ্গত। এতিয়া পিছৰ ধাৰণাটো হৈছে দৰ। এতিয়া দৰ বা দাম অৰ্থনীতিৰ এটা আমি প্ৰধান উপাদান বুলি আমি ক'ব লাগিব। কাৰণ বৰ্তমান অৰ্থনীতিত বিভিন্ন দ্ৰব্য সামগ্ৰী বা সেৱাৰ মূল্যটো আমি দৰ বা দামৰ জৰিয়তে আমি নিৰ্ধাৰণ কৰা হয়, আৰু এই দৰ বা দামৰ জৰিয়তে নিৰ্ধাৰণ কৰাৰ ফলতহে আমি দ্ৰব্য সামগ্ৰী বা সেৱাসমূহ আমি উপভোগ কৰাৰ ক্ষেত্ৰত আমাৰ সহজ হৈ পৰিছে। বা এই দৰ বা দাম নিৰ্ধাৰণ কৰাৰ ফলতহে আমাৰ এজন ক্ৰেতাই দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাত বা এজন বিক্ৰেতাই দ্ৰব্য সামগ্ৰী বিক্ৰী কৰাত সুবিধা হৈ পৰিছে। এতিয়া পিছৰ ধাৰণাটো হৈছে চাহিদা। এতিয়া চাহিদা হৈছে এজন ভোক্তাৰ কোনো এটা বস্তু পাবলৈ থকা হাবিয়াস বা আকাংক্ষাকে চাহিদা বুলি কয়। এতিয়া কোনো এটা বস্তু যেতিয়া তেওঁ পাবলৈ আকাংক্ষা বা ইচ্ছা থাকিব, তেতিয়াই তেওঁ চাহিদাৰ সৃষ্টি হ'ব। ধৰা হওক, এজন ব্যক্তিয়ে যেতিয়া তেওঁ বজাৰলৈ গৈছে, কাৰণ বজাৰলৈ গৈ তেওঁ কিছুমান খাদ্য সামগ্ৰী ক্ৰয় কৰিবৰ বাবে তেওঁৰ আকাংক্ষা আছে, আৰু যেতিয়া ক্ৰয় কৰাৰ লগে লগে তেওঁৰ চাহিদাৰ সৃষ্টি হ'ব। এইখিনিতে এটা কথা তোমালোকে জানি থবা, যে যদি ক্ৰয় কৰাৰ তেওঁৰ হাবিয়াস বা ইচ্ছা থাকিলেও কিন্তু যদি তেওঁৰ আৰ্থিক ক্ষমতাটো নাথাকে, তেতিয়া চাহিদাটো সৃষ্টি নহয়। যদি ধৰা, এতিয়া উদাহৰণস্বৰূপে যদি এজন ভিক্ষাৰী তেওঁ যদি এখন এটা বিলাসী ঘৰত থকা ইচ্ছা কৰে, বা এখন তেওঁ মটৰ গাড়ী চলোৱাৰ তেওঁ ইচ্ছা কৰে, তেতিয়া তেওঁ বা মটৰ গাড়ী কিনাৰ তেওঁ ইচ্ছা কৰে, তেতিয়া তেওঁ চাহিদা সৃষ্টি নহ'ব, কাৰণ সেই ভিক্ষাৰীজনৰ সেই আৰ্থিক ক্ষমতা নাই। এতিয়া পিছৰ ধাৰণাটো হৈছে যোগান। যোগানো হৈছে অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাৰ এটা গুৰুত্বপূৰ্ণ দিশ। কাৰণ যোগান অবিহনে আমাৰ অৰ্থনীতিৰ দ্ৰব্য সামগ্ৰীৰ ক্ৰয় বিক্ৰয় কাৰ্য সম্ভৱ নহ'ব। কাৰণ দ্ৰব্য সামগ্ৰী যোগান হ'লেহে আমি সেই দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিব পাৰিম, আৰু দ্ৰব্য সামগ্ৰী যোগান হ'লে সেই দ্ৰব্য সামগ্ৰী বিক্ৰী কৰিব পাৰিম। আৰু সেই দ্ৰব্য সামগ্ৰীৰ বজাৰত যোগান সম্ভৱপৰ হৈ উঠে, আৰু সেই যোগান সম্ভৱপৰ হৈ উঠাৰ লগে লগে কি হৈছে, দ্ৰব্য সামগ্ৰী ক্ৰয় বিক্ৰয় কাৰ্য সংঘটিত হয়। এতিয়া পিছৰ ধাৰণাটো হৈছে বজাৰ। বজাৰো ঠিক তেনেকে অৰ্থনীতিৰ মৌলিক ধাৰণাৰ এটা গুৰুত্বপূৰ্ণ দিশ। এতিয়া বজাৰত কি হৈছে, এনেকুৱা এটা ঠাই য'ত ক্ৰয় বিক্ৰেতাৰ সম্পৰ্ক স্থাপন হয়। এজন ক্ৰেতাই তেওঁৰ দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে তেওঁ বজাৰৰ পৰা সেই দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিব লাগিব, আৰু সেই দ্ৰব্য সামগ্ৰী তেওঁ বিক্ৰেতাৰ পৰা ক্ৰয় কৰে। এতিয়া এটা নিৰ্দিষ্ট ঠাই বা এটুকুৰা নিৰ্দিষ্ট জেগা থকাৰ ফলতহে সেই দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱপৰ হৈ উঠিছে। ঠিক তেনেকে এজন ব্যক্তিয়ে বজাৰৰ পৰিৱৰ্তে যদি তেওঁ এখন দোকানলৈ যায়, সেই দোকানৰ পৰা তেতিয়া দ্ৰব্য সামগ্ৰী তেওঁ বিক্ৰেতাৰ পৰা ক্ৰয় কৰিব। সেই নিৰ্দিষ্ট ঠাই টুকুৰা থকাৰ কাৰণেহে তেওঁ কি হৈছে, সেই দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাটো সহজ হৈ পৰিছে। এতিয়া বজাৰত কি হৈছে, ক্ৰেতা আৰু বিক্ৰেতাৰ সম্পৰ্ক স্থাপিত হয়, বা আমি ক'বলৈ গ'লে গ্ৰাহক যিজনক ক্ৰেতা বুলি কয়, আৰু বিক্ৰেতা এটা পৰোক্ষ বা প্ৰত্যক্ষভাৱে
বেচা কিনা সম্ভৱপৰ হৈ উঠে। এতিয়া বজাৰৰ উদাহৰণ বুলি ক'লে আমি ক'ব লাগিব বিভিন্ন ধৰণৰ বজাৰ, যোৰহাটৰ চক বজাৰে হওক বা গুৱাহাটীৰ ফাঁচী বজাৰে হওক বা আজিকালি মানে কি হৈছে অনলাইন বজাৰো গঢ় লৈ উঠিছে গ্ল'বেল পৃথিৱীত, গতিকে সেইবোৰ বজাৰৰ উদাহৰণ। এতিয়া পিছৰ ধাৰণাটো হৈছে মূলধন। এতিয়া মূলধনো হৈছে উৎপাদনৰ এটা গুৰুত্বপূৰ্ণ উপাদান। এতিয়া উৎপাদনৰ গুৰুত্বপূৰ্ণ 4টা উপাদানৰ ভিতৰত মূলধনো এটা গুৰুত্বপূৰ্ণ উপাদান। এটা মূলধন থাকিলেহে আমি কি হ'ব, কোনো এটা দ্ৰব্য সামগ্ৰী উৎপাদন কৰাটো সম্ভৱপৰ হৈ উঠিব। কাৰণ মূলধন অবিহনে সেই দ্ৰব্য সামগ্ৰীখিনি উৎপাদন কৰাত সম্ভৱ নহ'ব, কাৰণ মূলধন নহ'লে বিনিয়োগ নহয়। সেয়ে কৈছো মূলধন অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ উপাদান। যেনে ধৰা কৃষি কাৰ্য সম্পাদন কৰিবলৈ হ'লে মাটি বা ট্ৰেক্টৰখন বা যি টকা পইচা লাগিব সেইখিনি হৈছে মূলধন। আৰু এটা উদ্যোগ স্থাপনৰ বাবে উদ্যোগ স্থাপনৰ আগমুহূৰ্তত উদ্যোগপতিজনৰ হাতত মূলধন লাগিব, তেতিয়াহে যন্ত্ৰ পাতিখিনি ক্ৰয় কৰি বা অন্যান্য দ্ৰব্য সামগ্ৰীসমূহ উৎপাদনৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব। আৰু সেয়েহে মূলধন হৈছে অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। ঠিক তেনেদৰে সঞ্চয়ো এটা গুৰুত্বপূৰ্ণ ধাৰণা, কাৰণ আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাকেই হৈছে সঞ্চয়। আয়ৰ যিটো অংশ আমাৰ কি হৈছে ভোগ কাৰ্যত ব্যৱহাৰ কৰা নহয়, সেইটোকে আমি সঞ্চয় বুলি ক'ব পাৰো। এতিয়া সঞ্চয়ৰ পৰাই কি হৈছে মূলধন সৃষ্টি কৰিব পাৰি। যেতিয়া আমি সঞ্চয়ৰ পৰিমাণ আমাৰ যিমানেই বৃদ্ধি হ'ব আৰু সিমানেই কি হ'ব, আমাৰ মূলধনৰ পৰিমাণ বাঢ়ি যাব। আৰু সেই মূলধনৰ পৰিমাণ বাঢ়িলে পিছত সেই মূলধনখিনি আমি উৎপাদন কাৰ্যত বিনিয়োগ কৰিব পাৰো। এতিয়া পিছৰ ধাৰণাটো হৈছে বিনিয়োগ। বিনিয়োগো ঠিক তেনেকে অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ অংশ বুলি ক'ব লাগিব, কাৰণ সঞ্চয়ৰ পৰা মূলধনৰ সৃষ্টি হয়তো তোমালোকে জানি থবা যে সঞ্চয় কৰিলে মূলধন সৃষ্টি হ'ব, সেই মূলধনৰ পৰাই বিনিয়োগ হ'ব। আৰু মূলধন থাকিলেহে বিনিয়োগ কাৰ্যটো সম্ভৱপৰ হৈ উঠিব। মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তেতিয়াই তাক আমি কি বুলি ক'ব লাগিব, বিনিয়োগ বুলি ক'ব লাগিব। এতিয়া পিছৰ ধাৰণাটো হৈছে ৰাষ্ট্ৰীয় আয়। ৰাষ্ট্ৰীয় আয় হৈছে এখন দেশৰ অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ আমি অংশ বুলি ক'ব লাগিব, কাৰণ ৰাষ্ট্ৰীয় আয় হৈছে এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰাগত মূল্য হৈছে ৰাষ্ট্ৰীয় আয়। এটা বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয়, ধৰা এটা বিত্তীয় বৰ্ষত যেনিবা 20,000 টন খাদ্য সামগ্ৰী উৎপাদন কৰা হয়, এই 20,000 টন খাদ্য সামগ্ৰীৰ যদি তাৰ মূল্য, তেতিয়া মূল্য যদি কওঁ যে মূল্য যদি আমি চাওঁ যে 100 লাখ কোটি যদি তাৰ মূল্য হয়, এই 100 লাখ কোটিটো হ'ব ৰাষ্ট্ৰীয় আয়। এতিয়া ৰাষ্ট্ৰীয় আয়ৰ পিছৰ ধাৰণাটো হৈছে জনমূৰি আয়। জনমূৰি আয়ো হৈছে এখন অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। এতিয়া যিবিলাক দেশ জনমূৰি আয়ৰ ক্ষেত্ৰত আগবঢ়া সেইবিলাক দেশে উন্নত দেশ হিচাপে স্বীকৃতি লাভ কৰিছে। এতিয়া জনমূৰি আয় হৈছে এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাই ভাগ কৰিলে যি আয় পোৱা যায় তাকেই জনমূৰি আয় বুলি কোৱা হয়। অৰ্থাৎ জনমূৰি আয়ৰ সংজ্ঞাটো হৈছে ৰাষ্ট্ৰীয় আয়ক আমি যদি দেশখনৰ মুঠ জনসংখ্যাই ভাগ কৰিলে, ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাই ভাগ কৰিলে যিটো আয় পোৱা যায় সেইটোৱে হৈছে জনমূৰি আয়। এতিয়া তোমালোকে সহজকৈ ল'বলৈ PCI হৈছে পাৰ কেপিটা ইনকাম বা জনমূৰি আয়। তোমালোকে এইটো জানি থবা যে PCI হৈছে পাৰ কেপিটা ইনকাম বা জনমূৰি আয়। এতিয়া PCI উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, ৰাষ্ট্ৰীয় আয় যিটোক আমি PCI হৈছে ৰাষ্ট্ৰীয় আয়, অৰ্থাৎ নেশ্যনেল ইনকাম। ইংলিছত নেশ্যনেল ইনকাম হ'ব, ৰাষ্ট্ৰীয় আয় নেশ্যনেল ইনকামক টোটেল যিটো পপুলেশ্যন মুঠ জনসংখ্যাই ডিভাইড কৰিলে যিটো আয় হ'ব সেইটো হৈছে জনমূৰি আয়। যিবিলাক দেশ জনমূৰি আয় বেছি সেই দেশবিলাকে উন্নত দেশ হিচাপে স্বীকৃতি লাভ কৰিছে। এতিয়া তোমালোকে বিশ্বৰ যদি উন্নত দেশবিলাকলৈ চকু ফুৰাই চোৱা তেতিয়া দেখিবা যে সেই দেশবিলাকৰ জনমূৰি আয় যথেষ্ট বেছি উন্নয়নশীল দেশবিলাকৰ তুলনাত। যেনে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশবিলাকৰ তুলনাত সেই উন্নত দেশবিলাকৰ জনমূৰি আয় বেছি। এতিয়া পিছৰ শিক্ষণীয় দিশটো হৈছে ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতি। তোমালোকে এইটো সহজভাৱে চাবা। ব্যষ্টিবাদী অৰ্থনীতি হৈছে এটা সৰু, সেইটো কথা জানি থবা যে এই অৰ্থনীতি শব্দটো, ব্যষ্টিবাদী অৰ্থনীতিটো শব্দটো বিশেষকৈ গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে। মাইক্ৰছ শব্দটোৰ অৰ্থ হৈছে সৰু, আৰু সাধাৰণতে সমষ্টিবাদী শব্দটো হৈছে মেক্ৰছৰ পৰা আহিছে, আৰু মেক্ৰছ শব্দটোৰ অৰ্থ হৈছে ডাঙৰ। ব্যষ্টি সৰু আৰু সমষ্টি হৈছে ডাঙৰ। তোমালোকে সহজভাৱে বুজিবলৈ হ'লে যে এজন ব্যক্তি বুলি ক'লে আমি
এটা সৰু অৰ্থত বুজাইছে, বা সমাজ বুলি ক'লে বা সমষ্টি বুলি ক'লে বোলে মানে 20টা সংখ্যাৰ যোগফল, সেইটো ধৰা এটা সৰহকে বুজাইছে, গতিকে সেইটো হ'ব ডাঙৰ। বা এতিয়া তোমালোকে মই ভাবিছো তোমালোকে বুজি পোৱাত অসুবিধা নহ'ব যে ব্যষ্টিবাদী মানে হৈছে সৰু আৰু সমষ্টিবাদী মানে হৈছে ডাঙৰ। এতিয়া ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগতিয়াকৈ আলোচনা কৰে। ব্যক্তি বা এজন ব্যক্তি বা এখন প্ৰতিষ্ঠানৰ যিবিলাক অৰ্থনৈতিক আচৰণ, সেই আচৰণবিলাক গাইগতিয়াভাৱে অধ্যয়ন কৰে। যেনে এজন উপভোক্তা, এজন উদ্যোক্তা, এখন উদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এইবিলাকৰ আচৰণ হৈছে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্গত। ঠিক তেনেকে সমষ্টিবাদী অৰ্থনীতিটো হৈছে তাৰ মানে বিপৰীত, অৰ্থাৎ এইটো ডাঙৰ, মানে যেনে ই বিশেষকে সকলোবোৰ উপভোক্তা, অৰ্থাৎ এখন দেশৰ সামগ্ৰিক আচৰণ, অৰ্থাৎ সকলোবোৰ উপভোক্তা বা ভোক্তা আদি আচৰণবিলাক কি হৈছে সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত। যেনে এখন দেশৰ মুঠ জনসংখ্যা, নিয়োগ ব্যৱস্থা, উদ্যোগীকৰণ, কৃষি ইত্যাদিবিলাক হৈছে সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত। এতিয়া মুঠতে তোমালোকে সহজ অৰ্থত বা সাধাৰণ অৰ্থত এইটোকে বুজি পাবা যে ব্যষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন হৈছে ব্যক্তিগত আৰু সমষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন হৈছে সামূহিক। আকৌ কৈছো, ব্যষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন হৈছে ব্যক্তিগত আৰু সমষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন হৈছে সামূহিক। এতিয়া আজিলৈ তোমালোকলৈ আগবঢ়োৱা পাঠটোৰ খণ্ডটো ইমানতে সমাপ্ত কৰাৰ লগতে পাঠটোৰ শিক্ষণীয় অংশসমূহ ইমানতে অন্ত পৰিছে, আৰু পৰৱৰ্তী পৰ্যায়তো মই তেনেকে প্ৰত্যেকটো পাঠৰে মানে খণ্ডসমূহ আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু মই তোমালোকক মানে অনলাইনো ক্লাছ কৰিছিলোঁ, কিন্তু ছাত্ৰ-ছাত্ৰী সকলৰ মানে এটা নিৰ্দিষ্ট সময়ত তেওঁলোকৰ বিশেষকৈ পুৱাৰ ভাগত মানে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি হেঙা হোৱাৰ বাবে মই আকৌ তোমালোকক ইউটিউবৰ জৰিয়তে দিবলৈ চেষ্টা কৰিছোঁ। গতিকে ইউটিউবৰ জৰিয়তে দিলে তোমালোকে কোনো সময়তে প্ৰশ্নোত্তৰসমূহ চাবা, আৰু ময়ো আশা কৰিছোঁ যাতে এই দিয়া প্ৰশ্নোত্তৰসমূহ যাতে তোমালোকে চাই যাবা আৰু বহীটো উত্তৰবিলাক তোমালোকে লিখি যাবা। আৰু পৰৱৰ্তী মানে খণ্ডত তোমালোকলৈ এটা প্ৰশ্নোত্তৰৰ শিতান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।